নহ'ব, তোমাৰ চাকৰি নহ'ব। যদি টকা পইচা আনিব পাৰা তেনেহ'লে হ'ব আৰু নহ'লে নহয়। মই জানো নহ'ব। টকা থাকিলে সকলো হয়, নহ'লে একো নহয়। ঠিক আছে, হ'ব দিয়া আহোঁ। যোৱা যোৱা। নেৰত ভেৰত ল'ৰাবোৰ আহি ইয়াত চাকৰি ইণ্টাৰভিউ দিবলৈ যোৱা। দাদা কি খবৰ? তোমাৰ চাকৰি হ'ব নেকি? কেনেকুৱা ইণ্টাৰভিউ দিলা? আৰু ইণ্টাৰভিউ নহ'ব নহয়, টকা থাকিলেহে হয়। ডাইৰেক্টলি কৈ দিলে তোমাৰ চাকৰি নহ'ব, গুচি যোৱা। গুচি আহিলোঁ আৰু কি হ'ব। এইবাৰ নিশ্চয় চাকৰিটো মই পাই যাম। যা যা গুচি যা, মই চাকৰি ল'মেই। নমস্কাৰ ছাৰ, ভিতৰলৈ আহিব পাৰিমনে? ভিতৰলৈতো আহিয়েই পৰিছা, ইয়াত আকৌ সুধিবলৈ কি আছে? আহা বহা। অলপমান আৰাম কৰি বহি লওঁ। পিছে ছাৰ ইমান খং কৰিছে কিয়? বুজি নাপালো। ঘৰত কিবা কাজিয়া তাজিয়া হৈছে নেকি? তুমি ইণ্টাৰভিউ দিব আহিছা নে আমাৰ ঘৰৰ খবৰ ল'বলৈ আহিছা? আহিছা বহা, মই কি সুধো সেইবিলাকৰ উত্তৰ দি যোৱা, বুজিছা? চৰি ছাৰ, ভুল হৈ গ'ল নহয়। হ'ব দিয়া, আপুনি প্ৰশ্ন সোধক, মই উত্তৰ দি যাম। ঠিক আছে, প্ৰথমে তোমাৰ পৰিচয়টো লৈ লওঁ। তোমাৰ নামটো কোৱাচোন বপাই। পিছে ছাৰ শ্বৰ্টকাটতে ক'ম নে সম্পূৰ্ণ নামটো ক'ব লাগিব? কোৱাহে, শ্বৰ্টকাটতে কোৱা। ছাৰ মই MP হয়। MP? তুমি কোন ঠাইৰ MP হয়? নহয় ছাৰ, মই কোনো ঠাইৰ MP নহয়। মোৰ নামহে MP। নাম MP? বুজাই দিয়াচোন অলপ। MP মানে হ'ল মদন পাল। হ'ব দিয়া, মোৰ বংশৰ লগত মিল আছে তোমাৰ। পিছে তোমাৰ দেউতাৰ নামটো কি? MP ছাৰ। তোমাৰ দেউতাৰ নামো MP? এইটো মানে বুজাই দিয়াচোন অলপ। মানে মোহন পাল ছাৰ। মোহন পাল নহয়, মোহন পাগল হ'ব পাৰে। নহ'লে আৰু ইমান MP কৰি থাকিব কিয়ে? আচলতে পাগলৰ বংশ এইটো, MP পাগল। কিবা ক'লে নেকি ছাৰ? নাই নাই নাই, কি ক'ম আৰু। তোমাৰ মাকৰ নামটো কোৱাচোন। এইটো MP, মানে মাধুৰী পাল। বৰ ভাল কথা। বুজিছোঁ, তুমি নিশ্চয় বৰ শিক্ষিত মানুহ, সেইকাৰণেহে ইমান শ্বৰ্টকাটতে নাম কৈ দিব পাৰা। পিছে তোমাৰ পঢ়া শুনা কিমান আছিল? MP ছাৰ। ইমান সময় আছিল MP, এতিয়া আকৌ আৰম্ভ হ'ল TTMP। TTMP মানে কি অলপ বুজাই দিয়াচোন। নিশ্চয় এইটো বৰ ডাঙৰ এটা কোনোবা ডিগ্ৰী হ'ব, নহয়নে? হয় ছাৰ, বৰ ডাঙৰ ডিগ্ৰী হয় এইটো। TTMP মানে হ'ল টানি টুনি মেট্ৰিক পাছ। বুজি পালোঁ। পিছে তুমি আহিছা ক'ৰ পৰা? তোমাৰ গাঁৱৰ নাম নিশ্চয় MP। নহয় ছাৰ, মোৰ গাঁৱৰ নাম হয় BMP। হয় ছাৰ, মানে বাগমাৰা পূবচৰ হয়। ঠিক আছে ঠিক আছে, তোমাৰ এড্ৰেছটো লোৱা হ'ল আৰু। এতিয়া মই কেইটামান প্ৰশ্ন সুধিম, তুমি উত্তৰ দিবাচোন। ছাৰ সুধি যাওক, মই উত্তৰ দি যাম আৰু। উত্তৰ দিব নোৱাৰিলেও কমচে কম দক্ষিণ দি দিম। কোৱাচোন, অসমৰ ক'ত ক'ত তেল পোৱা যায়? এইটো এটা প্ৰশ্ন হ'ল নেকি ছাৰ? অসমৰ বিভিন্ন ঠাইতে তেল পোৱা যায়। যেনেকুৱা পেকেটত পোৱা যায়, বটলত পোৱা যায়। খুব ভালেই উত্তৰ দিছা তুমি। এতিয়া কোৱাচোন, অসমৰ ক'ত ক'ত কয়লা পোৱা যায়? এইটোতো আৰু সহজ প্ৰশ্নহে। জুইশালবোৰতে কয়লা পোৱা যায়। হ'ব হ'ব, আৰু উত্তৰ দিব নালাগে, তুমি যাব পাৰা। তোমাৰ নিচিনা ল'ৰাক চাকৰি দিলে মোৰ চাকৰিটোৱে হেৰাব পাৰোঁ। চাকৰিটো আপোনাৰ এনেও যাব ছাৰ।
এই আগৰ মানুহজনৰ পৰা যে আপুনি টকা বিচাৰিছিলে এই সকলো মই ভিডিঅ' কৰি ৰাখি দিছোঁ। আপোনাৰ চাকৰি এনেও যাব, মোক চাকৰিটো দি দিলে ৰক্ষা পৰিব পাৰে। হা এই নহয় নহয়, এই তেনেকুৱা নকৰিবা। এই কালিৰ পৰা তুমি আহি যাবা, তোমাৰ চাকৰি হৈ গৈছে কনফাৰ্ম।